আপোনালোকৰ যোগ্যতা থকাৰ পাছতো যদি চেঞ্চাছ হাউচ নম্বৰ বা ঘৰ নম্বৰ লোকপিয়ল গণনাকাৰীসকলে যাক চেঞ্চাছ এনুমাৰেটৰ বুলি কওঁ এখেতসকল যদি আপোনালোকক দিয়া নাই তেতিয়াহ'লে আপুনি চেঞ্চাছ হাউচ বা ঘৰ নম্বৰৰ কাৰণে ক'ত কমপ্লেইন কৰিব পাৰে বা কেনেকৈ আপোনালোকে নতুন এটা চেঞ্চাছ হাউচ নম্বৰ বা ঘৰ নম্বৰ ল'ব পাৰে এই বিষয়ে শ্বেয়াৰ কৰিম আৰু চেঞ্চাছ হোৱাৰ পাছত চৰকাৰে আপোনালোকক কিবা সুবিধা বা কিবা আঁচনি দিবনে নিদিয়ে সেই বিষয়েও শ্বেয়াৰ কৰিম চ' সকলোৱে লাষ্টলৈকে চাব এতিয়া চেঞ্চাছ হাউচ নম্বৰ বুলি ক'লে আমি সকলোৱে জানো যে ঘৰ নম্বৰটো এতিয়া সেই ঘৰ নম্বৰ বা চেঞ্চাছ হাউচ নম্বৰটো পাবৰ কাৰণে আপোনালোকৰ কিছুমান যোগ্যতা থাকিব লাগিব আৰু সেই যোগ্যতা থকাৰ পাছতো যদিহে আপোনালোকক চেঞ্চাছ এনুমাৰেটৰসকলে দিয়া নাই তেতিয়াহে কমপ্লেইন কৰিব পাৰিব ক'ত কমপ্লেইন কৰিব লাগে মই কৈ আছোঁ এতিয়া যোগ্যতাবিলাক হ'ল যে এজন গৃহস্থ বা এটা পৰিয়াল হিচাপে আপোনালোকৰ কেইটামান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব প্ৰথম কথাটো হ'ল যে এক্সট্ৰা কিটচেন আপোনালোকৰ ৰান্ধনি ঘৰ থাকিব লাগিব তাৰ মানে এনেকুৱা বিষয়টো যে ককাই বাই একেলগে আছে আপোনালোকৰ দেউতাই এটা মস্ত এটা বিল্ডিং বনালে এই বিল্ডিঙতে পাৰ্টকৈ আছে ঘৰ এটাই বিল্ডিং এটাই কিন্তু তাতে কেইবাটাও ককাই বাই ছেপাৰেট হৈ পেলাই বেলেগ বেলেগকৈ ৰান্ধি খাব পাৰে কিটচেন বেলেগ বেলেগকৈ থাকিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে চেঞ্চাছ হাউচ নম্বৰ পোৱাৰ অধিকাৰ আছে আৰু আপোনালোকে বিচাৰিব পাৰে আৰু এনেকুৱা হয় যে একেটা কেম্পাছতে আপোনালোকে বেলেগ বেলেগকৈ থাকিব পাৰে হয়তো কেঁচা গৰু হ'ব পাৰে পকা গৰু হ'ব পাৰে চালি গৰু হ'ব পাৰে বেৰ থাকিবও পাৰে নাথাকিবও পাৰে হয়তো কাপোৰেৰে ঢাকি পেলাই বনাই থোৱা ঘৰো হ'ব পাৰে চ' এনেকুৱা ক্ষেত্ৰতো যদি আপোনালোকে আছে আপোনালোকে যদি খোৱা বোৱা বেলেগকৈ কৰে তেতিয়াও চেঞ্চাছ হাউচ নম্বৰ পাব পাৰে যদি এই গোটেইখিনি টকাৰ পাছতো আপোনালোকে যদি চেঞ্চাছ হাউচ পোৱা নাই চেঞ্চাছ এনুমাৰেটৰসকলে আপোনালোকক দিয়া নাই তেতিয়াহ'লে আপোনালোকে ব্লক ডেভেলপমেণ্ট অফিচাৰত ভিডিঅ' কমপ্লেইন কৰিব পাৰে ব্লক অফিচত গৈ কমপ্লেইন কৰিব পাৰে যে চেঞ্চাছ এনুমাৰেটৰজনৰ এগেইনষ্টত ক'ব পাৰে যে ইমানখিনি যোগ্যতা থকাৰ পাছতো মই কিয় চেঞ্চাছ হাউচ পোৱা নাই বা মোক দিয়া নাই বুলি কমপ্লেইন কৰিব পাৰে আৰু লগে লগে যদি আপোনালোকৰ গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল হয় তেতিয়াহ'লে চেঞ্চাছ হাউচ নম্বৰ পাব যেনেকুৱা হ'লেও আপোনাক দিব লাগিবই আৰু ঘৰ নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় যদি আপুনি BPLৰ মানুহ হয় একেবাৰে চৰকাৰী আঁচনিবিলাক পোৱাৰ কাৰণে কিবা চেষ্টা কৰি আছে তেতিয়াহ'লে ঘৰ নম্বৰটো একেবাৰে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে 10 বছৰৰ পিছত এই চেঞ্চাছৰ কাম হোৱাৰ পিছত চ' যেনে তেনে আপোনালোকৰ যদি ককাই বাই বেলেগ বেলেগকৈ ৰান্ধি খায় তেতিয়াহ'লে চেঞ্চাছ হাউচ নম্বৰটো লৈ ল'ব তেতিয়া যথেষ্টখিনি কাম দিব আৰু এটা কথা যে ইয়াত কমপ্লেইনৰ কথাটো ক'লোঁ কিন্তু সেই ক্ৰাইটেৰিয়াখিনি থাকিব লাগিব দেই তেতিয়াই পাব এতিয়া পৰিয়াল হ'বৰ কাৰণে এজনো হ'ব পাৰে এজন ব্যক্তিও হ'ব পাৰে চেঞ্চাছৰ যিটো গাইডলাইন পৰিয়াল হ'বৰ কাৰণে এজন ব্যক্তি হ'ব পাৰে বা কেইবাটাও মানুহ লগ লাগি একেলগে থাকিব পাৰে এইটো এটা পৰিয়াল আৰু সি এটা চেঞ্চাছ হাউচ নম্বৰ পাব পাৰে ব্লাড ৰিলেশ্যন থাকিবও পাৰে নাথাকিবও পাৰে এই ক্ষেত্ৰতো একেসকলে চেঞ্চাছ হাউচ নম্বৰ পাব পাৰে যদি একেসকলৰ কিবা আছে চালি দিয়া ঘৰ হওক কাপোৰেৰে ঢাকি থোৱা ঘৰ হওক কিটচেন ৰুম যদি আছে একেসকলে পাব অ'কে এতিয়া বিষয়টো হ'ল নেক্সট বিষয়টো হ'ল যে যিহেতু চেঞ্চাছ কৰোঁতে ধনী দুখীয়া হ'ল ইত্যাদি বিভিন্ন প্ৰশ্নবিলাক লোৱা হৈছে লেট্ৰিন আছেনে নাই তোমাৰ TV মোবাইল ফোন আছে নাই ইণ্টাৰনেট ইউজ কৰে নাই ইত্যাদি খোৱা পানী ক'ৰ পৰা কৰে টেপ ৱাটাৰ টিউবৱেল ইত্যাদি প্ৰশ্নবিলাক কৰা হৈছে চ' এই প্ৰশ্নবিলাক যিহেতু বহুতে নাই বুলি দিছে তাৰ কাৰণে চৰকাৰে আপোনালোকক কিবা সুবিধা দিবনে পোনপটীয়াভাৱে মই যদি কওঁ নিদিয়ে কিন্তু ডাইৰেক্টলি নিদিয়ে কিন্তু ইনডাইৰেক্টলি আপোনালোকক বহুত সুবিধা দিব মই আজি কৈ থ'লোঁ চেঞ্চাছৰ কাম কমপ্লিট হোৱাৰ পাছত চৰকাৰে আপোনালোকক বহুত সুবিধা দিব কিন্তু ডাইৰেক্টলি নিদিয়ে ইনডাইৰেক্টলি দিব কিন্তু কেনেকৈ এতিয়া জানো যে চৰকাৰে আপোনালোকৰ গোটেই এৰিয়াটো চাব বা অঞ্চলটো চাব যিটো বেলেগ বেলেগকৈ কৰিব দিয়া হৈছে সেইখিনি চাব আৰু সেইখিনি বিষয়ে আপোনালোকৰ ব্লক ডেভেলপমেণ্ট অফিচলৈ আহিব যে এইটো এৰিয়াত ইটো সিটো হৈ আছে ইটো ধৰণৰ সমস্যা চ' এই সমস্যাবিলাক চাই পেলাই স্কুল যদি দিবলগীয়া আছে পপুলেশ্যন যথেষ্ট যদি আছে তাত বিদ্যালয় দিব যিটো বিদ্যালয় কিমান আছে এইটো দিব কিবা যদি ৰাস্তা বনাবলগীয়া আছে বনাব যদি তেনেধৰণৰ ইম্প্ৰুভমেণ্ট কিবা ডেভেলপমেণ্টৰ কাম কৰিবলগীয়া থাকে যথেষ্ট পৰিমাণে দিব আপোনালোকক একদম পাৰ্চনেলি নিদিয়ে কিন্তু পাব্লিকভাৱে ৰাজহুৱাভাৱে যথেষ্টখিনি চৰকাৰে দিব চ' এতিয়া ক্লিয়াৰ হৈছে চাগে আপোনালোকৰ সেই চেঞ্চাছ
ছাৰ আপোনাৰ চেঞ্চাছ কৰাৰ কাৰণে এই চেঞ্চাছ যে কৰি আছে আপোনালোকৰ পৰা যে তথ্যবিলাক লৈ আছে তাৰ বাবদ আপোনালোকক ডাইৰেক্ট চৰকাৰী ঘৰ চৰকাৰী লেট্ৰিন চৰকাৰী খোৱা পানী নিদিয়ে কিন্তু ৰাস্তা পদূলি এই অঞ্চলটোত কি প্ৰয়োজন হয় বা চৰকাৰে ভৱিষ্যতে ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ পাব্লিক বা ছ'চিয়েল ৱেলফেয়াৰ স্কিমবিলাক ইমপ্লিমেণ্টেশ্যন কৰিব উলিয়াব এইবিলাক আঁচনি এইবিলাক অঞ্চলত কাম দিব গ্ৰাম্য তেনেকৈ চৰ ইত্যাদি ইত্যাদি আঁচনিবিলাক উলিয়াব আৰু সেই আঁচনিবিলাকে আপোনালোকক ডাইৰেক্টলি সহায় নকৰিলেও ইনডাইৰেক্টলি আপোনালোকক নেদেখাকৈ সহায় কৰিব চেঞ্চাছৰ নামত কি তথ্য ল'ব পাৰে বা আপোনালোকৰ পৰা কি প্ৰশ্ন সুধিব পাৰে সেইটো বহুতে জানিব বিচাৰে চ' মই কওঁ যে এজন চেঞ্চাছ এনুমাৰেটৰে আপোনাৰ ঘৰত গণনা কৰিব গৈছে কিবা কিবি তথ্য ল'ব গৈছে এই তথ্য ল'ব গৈছে বুলিয়ে ডাইৰেক্ট ভাগঘৰত সোমাই চিলিণ্ডাৰ আছে টেবুল কমৰ ৰুমত সোমাই লেপটপ আছে টিভি আছে ঘৰটো ফ্ল'ৰ কেঁচা লেট্ৰিন পকা কেঁচা এইবিলাক হিচাপ কৰিব নোৱাৰে চাবগৈ নোৱাৰে একদম গোটেইখিনি ঘূৰি মেলি একদম ৰুমৰ ভিতৰত সোমাই পেলাই চাব নোৱাৰে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ ল'ব নোৱাৰে আপোনালোকৰ পৰা OTP ল'ব নোৱাৰে হয় আপোনাৰ নেমটো শুদ্ধ হৈছে নে নাই সেইটো আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ আইডিত কিবা এটা ডকুমেণ্টছত চাব পাৰে স্পেলিংটোৰ কাৰণে কিন্তু আধাৰ কাৰ্ড টিপি পেলাই OTP ল'ব নোৱাৰে বা আপোনাৰ একাউণ্ট নাম্বাৰ বিচাৰিব নোৱাৰে আপোনাৰ ঘৰত কি আছে এইটো একদম তৈলম কৰি পেলাই চাব নোৱাৰে এইটো কোনো চেঞ্চাছ এনুমাৰেটৰকে এইটো ৰাইটছ দিয়া নাই এনেকৈ ইচ্ছামতে গোটেই চেঞ্চাছৰ নামত গোটেই পাকঘৰে চাকঘৰে গোসাঁইঘৰে সোমোৱাৰ অধিকাৰ দিয়া নাই চ' এনেকৈ যদি কোনোবাই কৰিছে আপোনালোকে কমপ্লেইন কৰিব পাৰে চ' এজ এ ডাটা হিচাপে আপোনাৰ মোবাইল নাম্বাৰ ল'ব পাৰিব লেট্ৰিন কেনেকুৱা খোৱা পানী কেনেকুৱা টিভি ইউজ কৰে নকৰে লেপটপ আছেনে গাড়ী আছেনে এইখিনিয়ে প্ৰশ্ন কৰিব পাৰে তাতকৈ ওপৰেঞ্চি কোনো ধৰণৰ প্ৰশ্ন কৰিব নোৱাৰে চ' এইখিনি শ্বেয়াৰ কৰিলোঁ আৰু